Inut kontraktor Ruby Bay, PMAYJ Hemsuk Patang Pipeda. All Assam State Karate Championship 2024 Kapatu Kapang Chengpon. Karbi Anglong Arong Subidi Puka Sapatru Aklamalong. Kedo Sarsing Teram Langkung Habi Multi-Purpose Sport Complex along Nipo Apartment All Assam Karate Association atuk Cepatir Pipansi Karbi Anglong Sport Association atuk den Chirap Cheto Nunten All Assam State Karate Championship Tournament Pinipen Kapatu Pangcheng Pontanglo Bangso Kapatu Kapangcheng Ponalong KAAC CEM Dr. Tuliram Ronghang Arideng Bensi Ingpupon Lapen Bangso Kang Pupona Mai along Assam Minister Nandita Gorlosa EM Richard Tokbi Lapen Anparta KAC Kejapon Kitegeding Atum Chetongdu Bangso Kapachupon Laki Assam Angkang Kadokawi Unit Tongkebra Biben Bang Surike Thomra Farukli Abang Pubang Piatum Ben Chepate Ponpo Pusi KAC CEM Dr. Tuliram Ronghang Ben Prakia Ting Ningjepon Category wise আছে under 17 আৰু above 20 যিটো পাৰ্টিচিপেণ্ট যিবিলাক প্ৰতিযোগিতা ইয়াত আছে আৰু মোটৰ 34 জিলাৰ পৰা আহিছে ডিষ্ট্ৰিক্টৰ পৰা আহিছে টোটেল ইয়াত পাৰ্টিচিপেণ্টছ হৈছে 3,400 ইয়াত প্ৰতিযোগিতা হৈছে উৰিষ্যা গতিকে আজিৰ পৰা আৰম্ভ কৰিছে পিছলৈ জইন কৰাইছে আছাম ষ্টেট কাৰাটে এছ'চিয়েশ্যনৰ পৰা অৰ্গেনাইজ কৰিছে আৰু কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনে সহায়িতা কৰিছে আৰু আমি কাৰ্বি আংলং আমি কলাবৰেশ্যন এটা দিছোঁ আৰু প্ৰথমবাৰ আছাম ষ্টেট কাৰাটে এছ'চিয়েশ্যনৰ কাৰ্বি আংলঙৰ এটা পতাকা ইয়াত প্ৰথমবাৰ গতিকে এনেধৰণৰ স্পৰ্টছ কালচাৰটো আনিবৰ কাৰণে এটা ইভেণ্টছ আনিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ যাতে নিউ জেনেৰেশ্যনৰ যিবিলাকৰ স্পৰ্টছ লাভাৰবিলাকৰ কাৰণে আগুৱাই নিয়াৰ স্বাৰ্থত সেইটো আমি কৰি আছোঁ গতিকে কাৰ্বি আংলং কৰ্মচাৰীৰ পৰা আমি নেক্সট CM কাপ আছে CM কাপ ইয়াতে হ'ব তাৰপিছত অল আছামৰ বেডমিণ্টন জুনিয়ৰ ইয়াতে হ'ব তাৰ আছাম বেডমিণ্টন মাষ্টাৰ গেম এছ'চিয়েশ্যন ইয়াৰ পৰা 26ৰ পৰা ইয়াত আৰম্ভ কৰা হৈছে এনেধৰণৰ বেলেগ বেলেগৰ ইভেণ্টছ ইয়াত আছে আপোনালোকে দেখা পাব যোৱাবাৰৰ আই লীগ ইয়াতে অল ইণ্ডিয়া যে আই লীগ ফুটবলৰ চেম্পিয়নশ্বিপ ইয়াতে হৈছে এনেধৰণৰ আমি স্পৰ্টছ কালচাৰৰ কাৰ্বি আংলঙৰ লাহে লাহে আমি আগুৱাই নিয়াৰ চেষ্টা কৰি আপুনি এটা এনাউন্সমেণ্ট কৰিছিলে আজি কাৰাটীৰ কাৰণে আমি বেলেগ ইনডোৰ ষ্টেডিয়াম ইয়াত বনাই দিম তেওঁলোকৰ কি লাগিব সেইটো অহা বছৰ 2025-26ত বাজেটত আমি ধৰি দিম সেইটো যাতে কাৰাটীৰ কাৰণে ইয়াত বহুত আছে বহুত ল'ৰা ছোৱালী ইয়াতে চেল্ফ ডিফেন্সৰ কাৰণে যায় গতিকে আমি স্পেচিয়েল হিচাপে তেওঁলোকক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পুঁজিৰ পৰা দিম থেংক ইউ Sorkar pen kedukela katumaban ake joypen hemsumate PMAYJ hemsuke ronpot padol bonta anut kapre katumke kedukela katumaban langplot si bangso along alika chuan dunji aphansi sai kiri loson silakha kritroxi suching dhenta constituency kaparlo rong tara polling station kaparlo arong dongkia rong amekar deposit bora ahemsu unit contractor Ruby Bay puabang pu Hemso patang pipeda, tabang soa hemso, ningkan nisi susel, bota, non puanda, kapatang pipedet, ajok di budget bora atum, kedu kathak kasek sak cecang nanglo. Labang salam tepen beneficiary atum cinti damlo. Lapen, contractor Ruby Bay, abang ason lam the pong nun bomsi apor, abang palit pon bom. Tangte alang lito malam tele arju iksina. Socheng Dhanta Pen Davidson Kramsa report Northeast Pay News. দেৱজিৎ বৰা হয় ঘৰটো মোৰ নামতে হৈছে হয় কমপ্লিট হোৱা নাই মানে সেই আধা পইচা মাৰি দিলে এতিয়া সেইটো পইচা দিলেতো এইটো মই কমপ্লিট কৰিব পাৰিম কণ্টেক্ট হেৰি ৰবিয়ে লৈছিলে বে
ৰবিবে ন অঁ সেইটো ঘৰটোতে কমপ্লিট কৰি দিয়ে নাই আপুনি কি তেখেতক নাই complaint দিয়া কৈছোঁ কৈছে কৰি দিম এইকেইদিনত কৰি দিম বুলি কয় অঁ তাৰপিছত এতিয়া কৰি দিয়াই নাই পইচা কিমান বাৰ উলিয়াইছে পইচাটো মই প্ৰথম কিস্তিটো উলিয়ালোঁ অঁ সেইটো ল'লে অঁ তাৰপিছত ছেকেণ্ড কিস্তিটোও ল'লে অঁ গম পালে অঁ তাৰপিছত আপোনাৰ 3 নম্বৰ কিস্তিটো 3 নম্বৰ কিস্তিটোতো হেৰি কৰিছে সিহঁতে কি কৰিছে নাজানো আৰু অঁ ময়ো হেৰি কৰাই নাই অঁ এইটো পইচাটো উলিয়ালে নাই 3 নম্বৰ কিস্তিৰ পইচাটো 3 নম্বৰটো মই চোৱাও নাই চাব লাগিব অঁ হ'লে যদি হেৰি হৈছে তেতিয়াতো কমপ্লিট কৰিব লাগিব অঁ অঁ মানে এতিয়ালৈকে মানে 3 নম্বৰ কিস্তিও উলিয়াই দিলে নেকি সিহঁতে জানো চাব লাগিব এতিয়া মোৰ একাউণ্টত নি পেলাই হয় ন অঁ এতিয়া যে কমপ্লিট কৰি দিয়ে নাই কি ক'ব আপুনি কমপ্লিট কৰি দিম বুলি কৈছে কিন্তু কৈছে ন অঁ এতিয়া কেইদিন ৰখিব লাগিব মোৰো ল'ৰাটো বিয়া গতিকে পইচা পাতি খৰচ হ'ল বুলি ক'লে কিমান দিন হৈছে ঘৰটো ঘৰটো হ'ল 6-7 মাহমান 6-7 মাহ মান হ'ব ন অঁ অঁ গাঁওখনৰ নাম এনেই হেৰি হাইংথল বুলি কয় সাইংখল ন অঁ একবারে এই যে কন্টেক্ট লোৱা বুঢ়াটো মোৰ পৰা যে পইচা লৈছে আপুনিয়ে পঠিয়াইছে এইটো লাষ্টৰ পইচাকে লগ লৈ থাকোঁ যিহেতু পোৱা নাই বুলি ললে কেনেকে মানে প্ৰথমতে আপুনি বোলে হেৰি কৰিছিলে পঠিয়াইছে পিছত মই আকৌ পইচা পঠাইছোঁ ঘূৰাই তহঁতে দিছে দিয়া নাই তহঁতে কেনেকে দিয়া দিয়া নাই নিদিলে তহি নল'লে হয়নে তাৰপিছত নল'লে এতিয়া না ল'ব নালাগে নহয় নহয় দিব ৰ'ব মই নালাগে কৈ আছোঁ অঁ। যেতিয়া আপুনি নল'লে পঠিয়াই পইচাটো ল'লে লোৱাৰ পিছত আপুনি বোলে বুঢ়াটোক কৈছে মোৰ কি আমাৰ মাজত মাজত কিয় কি হ'ব সোমাব লাগে হ'ল তাৰপিছত আকৌ পিছদিনা আকৌ ঘূৰাই দিলে আকৌ ঘূৰাই দিয়া নাই পিছত আকৌ লৈ গ'ল আকৌ বোলে তেতিয়াহ'লে দিছে পইচা মোক আকৌ ঘূৰাই দিলে বুলি কৈছে সেইটো লোৱা নাই বুলি কৈছে কিয় লোৱা নাই আৰু তহঁতে যে কাঠৰ কেঁচকাল যে আছে চেটাৰিংটো সেইটো কাটি কুটি কৰি পেলাই সি কিমান আৰু তোৰ পৰা বোলে 11,000 পায় হয়নে তাৰ হিচাপত আৰু তোৰ তহঁতৰ দুজনৰ হিচাপত সেইটো হিচাপ আপুনি কৰিব নহয় মই কৰিলেতো তোৰ ঢেৰ পাম কিন্তু তাৰ হিচাপত তহঁতে কৰা বোলে দেই তহঁতে যে হেৰি কৰা নহয় সেই হেৰিটো দিম বুলি কোৱা হেতেনটো আমি নিদিলো হয় নহয় পইচা আপুনি তাক কণ্টেক্ট দিবই নালাগিছিলে কালি কিয় পোৱা নাই নহ'ল নহয় আপুনি নিজে বনা বুলি আপুনিতো লৈ গৈছে তাকতো দিবই নালাগিছিলে এতিয়া সি অলপ খালে আপুনি অলপ খালে এতিয়া আদায় হৈ গ'ল ঘৰটো সেইটো অলপ খালে বুলি কথা নহয় কেঁচকালটো তহঁতে নিজে চপাই লৈছে দেই মই আগৰ পৰা কৈ আছোঁ শুনা শুন তহঁতৰ স্বীকাৰ নকৰ তহঁতৰ ভুলটো কোনোদিনেই স্বীকাৰ নকৰ খালি লোককহে ক'ব পাৰে ঘৰটো লগে লগে হৈ গ'ল কিন্তু পইচা দিয়া তহঁতে কনজুচ কৰি কাঠ বেয়া আমুক বেয়া এনেকুৱাটোতো বহুত দিন পিছুৱাই গ'ল লাষ্ট টাইমত তহঁতে কাজিয়া কৰাৰ পাছত মই আকৌ পঠিয়াই দিলোঁ মিস্ত্ৰীটো পঠাই দিছোঁনে নাই তহঁতৰ ঘৰতে বহিলে 3-4 দিন কাম কৰি দিম বুলি সি কৈ আছে যে মোৰ পাওনি পইচাটো মোক দিয়ক ঘৰটো লিণ্টাৰলৈকে উঠাব লাগে মোৰ দায়িত্ব আৰু মইতো কৈছোঁ হয় তহঁতে এইটো কামটো কৰাই ল পইচা যিখিনি দিব লাগিছে লাগিলে তই 10,000 12,000 15 যিমান আছে মুঠত তাক দি দে সিহঁতে কামটো উঠাই যাব মানে মোৰ পৰা সেইকেইটা যে পইচা লৈছে সেই মানে বুঢ়া নিয়া নাই পইচা সেইকেইটা মানে পইচা লোৱাই নাই মই নিজে খুদ দিছোঁ সেইকেইটা পইচা কেনে লোৱা নাই ক'লে হ'ব নেকি মই নিজে ইটাটো আনি দিম হয়নে আপুনি বনাই দিম বুলিহে কৈছে মই তেতিয়া পইচা দিলোঁ হয় সেইটো কথা নহয় 2 কিস্তিৰ সময়ৰ পইচা কথাই পাতিছোঁ আমি সি যেতিয়া কামটো কৰিবলৈ আহিছিলে তহঁতে পইচাটো নিদিলি তহঁতে পইচা নিদিলে নাই পিছত কৰিব অহা সময়ত বুজি নাপায় খালি হাল্লা কৰে কথাটো কিয় বুজি নাপায় বুজি নাপায় প্ৰথমতে এনেকে গাঁঠি যায় হাওৰাঘাট মিস্ত্ৰী 3টা আছিলে তহঁতৰ লগত হাওৰাঘাট 3টা মিস্ত্ৰী আছিলে প্ৰথম আহা সেই তেতিয়া সিহঁতে কৰি থাকোঁতে বুঢ়াটো মোৰ পৰা পইচা লৈছে তেতিয়াতো সোমোৱাই নাই পইচা পইচা লোৱা এইটো উঠোৱাৰ পইচা পাহে লৈছে তহঁতে লিখা লিখি আছে নে নাই মই নাজানো কণ্টেক্ট দিয়াৰ কাৰণেতো তহঁতেতো খেলি মেলিটো লগাই দিলে নিজে ৰিস্ক লৈছে যে মই বনাই দিম বুলি দেই নিজে মিস্ত্ৰী মিস্ত্ৰী বহি আছে তুমি নাই তেতিয়া দেই চাকৰি মোৰ পাবলগীয়া পইচাখিনি মোক দে ইটাখিনি মোক নহ'লে আনি দে নহ'লে মোক পইচা দে সেই তেতিয়া সময়ত সিহঁতে ইটা আনি দিম কালি দিম পৰহি আনিম লাষ্ট টাইমত আনি নিজে পইচাও দিয়া নাই আৰু ইটাও আনি নিদিয়াত লাষ্ট টাইমত মিস্ত্ৰীহঁতে উঠি গুচি গ'ল 4 দিন বহি গ'ল ইয়াত কিন্তু ভুলটো কাৰ হ'ল এইটো নিজে চিন্তা কৰা না সিহঁতো কামটো কৰিম বুলিতো আহিছে এদিন এটা সময়ত তাৰ বেমাৰ হৈছে মিস্ত্ৰীটো কিমান মোক গালি পাৰিছে
তথাপি মই গৈ মিলি যেনে তেনে মানুহটোক আনিলোঁ আনাৰ পাছত মানুহ আনিলে হ'ব নেকি মাল যদি আনি নিদিয়ে মাল কি কৰিব পইচা দিব লাগিব পইচা কেনেকে দিয়া নাই 40,000 টকা তাতে খালি দিয়াটো পইচা এতিয়া খাই লৈছে এতিয়া খাই পেলাই থাকিলে আপুনি সেইটো পইচা নহয় 40,000 দিয়া আছিলে বাকী কিস্তিকেইটা উঠাই কেইটা বনাই দিলি মানে মই এইটো বনাইছো দিছো মই একবাৰ আপুনি দিছে একবাৰ মিস্ত্ৰী আপুনি তাক দিয়া হতে মই আমি নিদিলো নাই বুলি কোৱা নাই মই যিখিনি দিবলৈ এইটো বনাই দিব লাগে পইচাটো তহঁতে কিয় দিয়া নাই সেইটোৱে মই কৈ আছো এতিয়া মানে আপোনালোকে গোটেইখিনি দিব লাগে গোটেইখিনি দিব লাগে পাথৰ আমাৰ এই সাটাৰিং আমাৰ বালি আমাৰ আপোনালোকে আনি দিছে আপোনালোকে এইটো ঘৰত এক দিন আনি দিয়া নাই কাটা লাগে চিংবা এলো নতুন কাটা কাটি হৈ গ'ল সেইটো পইচা মিস্ত্ৰীৰ লগতে সাটাৰিং বাবদ কিমান কাটিছে কাটি কুটিহে 15,000 নে কিমান পাবলৈ আছে সেইটোহে কৈ আছো মই ক'লে হ'ব নেকি পইচাটো লৈ লৈছে নহলে মিস্ত্ৰীটো মাতক মই কিয় মাতিম তহঁতে মাতিম আপুনিহে কন্ট্ৰেক্ট দিছে তাক আমিতো যেন আমিতো চিনিয়ে নাপাই আপুনিহে আনিছে ইয়াত টকা দিছে নে তুমি আছে কাম পাতিছে হৰমুখ দিতে পইচা নিদিয়া সি 40,000 টকা উঠাইলে লৈ গুচি গ'ল এটা হয় খাতিৰ পাতে নাই এনে ৰিপৰ্টাৰ লাগি আছে মইতো ডাইৰেক্ট মাতি দিম ৰিপৰ্টাৰ লাগিলে কিবা আন নাই তো মোক থাকে এই নাম্বাৰ আছে এতিয়া ফোন মাৰি দিম কি কৰিব মোক ৰিপৰ্টাৰে এতিয়া ফোন মাৰি দিম নাম্বাৰ আছে আৰে মাৰি দিয়া ইয়াতে আছে দে লছালতে গৈ ইয়াৰ পৰা লছালতে কম এতিয়া ফোন মাৰি দিম আল্লাহ ইয়াতে থাকক না যাব কৰি আনি দিব লাগে না যাব বজাৰ কৰি আপুনি লোৱা নাই কিয় আৰে মাৰ নাই কিয়া দে না যাব ইয়াৰ পৰা লছালতে পাই যাব নহলে পাই ই কি পাই যাব ঘৰটো চৰকাৰে দিছে ন বনাই দিব লাগে আৰে আপোনালোকে কথাটো বুজি নাপায় নিজৰটো বুজিলে হয় আজিলৈকে ইয়াত তিৰপাল ধৰি আছো এতিয়া কাম সেৱকৰ লগত লাগিছো মিডিয়া আহিলে মোৰ চিন্তা কৰিবলগীয়া কথা নাই ইয়াত ভালকে মীমাংসা হ'ব লাগে গম পাইছে নিজৰো আছে আৰু ভাবিছে নেকি ৰিপৰ্টাৰ আনিলে তহঁতৰ বহুত ডাঙৰ মানুহ হৈ যায় পইচা ধেৰ পাব ঘণ্টাও নাপায় আৰু মোক কেছো দিব নোৱাৰে তহঁতৰ ভাত দুইতে খাই আছে এই কাচাংটো আমাৰ নিজৰ ভতিজা হৈ পেলাই ন ইমান সত্যানি কয় ন এজনী আপুনি মুখটো বহুত বেয়া এতিয়া ধৰক আপোনালোকৰ বুজাবুজি হয় নাই ঘৰটোত যেনেকে কথা নহয় যোন তুমি কথাটো শুনা ভুলটো চব তাৰ গাত দেই কেনেকা ভুল আৰে পইচা নহয় এতিয়া ধৰক আপোনাক কৈছে মিস্ত্ৰী মাতি এতিয়া ইয়াতে পইচা ধৰক আপোনাক কোৱা মতে মিস্ত্ৰীবিলাক আহি পইচা লৈ যায় আপুনি গম নাপায় পাই গম নোপোৱা নহয় ময়ে পইচা লওঁ ময়ে দিওঁ সিহঁতক দেই ইহঁতেতো ডাইৰেক্ট দিব পোৱাই নাই মইহে দিওঁ তাহাঁতৰ পৰা মই পইচা লওঁ পইচা উঠাব পঠিয়াওঁ পইচা সোমালে পুনক তই উঠাই আন নাই খুৰা মই আজি যাবলৈ সময় নাই আৰে এটা বস্তু এটা লিমিটত পইচা সেইটো দেই আৰু সময়মতে হ'বলগীয়া কাম সেইখিনি আচ্ছা সি ক'ব আজি নাযাওঁ কালি যাম এনে কৰি 1-2 সপ্তাহ পাৰ হৈ যায় ঠিক আছে